से
জাগা 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 ভোলানাথ, জাগা 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 ভোলানাথ, জাগা 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 হে ভোলানাথ। বসুমতী, হৃদয়ঙ্গম কৰিছোঁ মই তোমাৰ দুখৰ কথা, তথাপি নিৰুপায় মই যাওঁ বোলা ক্ষীৰ সমুদ্ৰতীৰে, নিবেদন কৰোঁগৈ নাৰায়ণৰ শ্ৰী পদপংকজত তোমাৰ দুখৰ কথা। ওম জগদ্ধাৰ হৈষ্ট প্ৰতিষ্ঠাৰে ধৰণীক উদ্ধাৰ কৰা পাপ বুকুৰ পৰা, অনাচাৰ বেভিচাৰ অত্যাচাৰ ৰোধী ধৰণীৰ বজাৰ ভাৰ লাঘৱ কৰাহে নাৰায়ণ। নহলে ধৰি মোৰ ৰুদ্ৰৰূপ সঞ্চাৰিত কৰি অগ্নি চক্ৰদিশে তাণ্ডৱ কৰিম আৰম্ভ। সংহাৰিম জগতৰ জীৱ যত মানে, তিন্ন পৰ্বত সমুদ্ৰ আছে যত মানে। সেইটো কৰোঁ আহ্বান, জাগা 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 হে নাৰায়ণ, ৰক্ষা কৰা ধৰণীক তোমাৰ। বাপৰ ঘৰে সৰণি আজি অনাচাৰ বিধিচাৰ সৰণি বাপৰ অনন্দে। চোৱা হে নাৰায়ণ, বাপৰ সৰণি অৱসা কৰিছে হে অগ্ৰতা, কৰা এনে সৰণি সৃষ্টিকৰ আৰু সংহাৰকৰ্তা ধৰণীৰ দুখৰ কথা মই জানো ভালদৰে, তথাপি অপেক্ষা কৰা হ'ল সময়ৰ বাবে। বৰ্তমান সময় সমাগত, ধৰিত্ৰী আৰু কোনো চিন্তাৰ কাৰণ নাই। অনতি বিলম্বে তোমাৰ দুখৰ ভাৰ পাতলাই পুনৰ তোমাৰ বৈষ্ণৱ ধৰ্ম আৰু সত্যক স্থাপন কৰিম। মোৰ এই কাৰ্যত সহায় কৰিবৰ বাবে প্ৰয়োজন মায়া আৰু নাৰদৰ। প্ৰভু, কি কাৰ্য সাধনাৰ হেতু ইংগিতেৰে কৰিলে স্মৰণ এই চিৰকিংকৰী মায়া। শুনা যোগমায়া, পৃথিৱীৰ বুকুত অন্যায় অধৰ্মৰ প্ৰাদুৰ্ভাৱ দিনে দিনে বাঢ়িব ধৰিছে। বৈত্য আৰু সুন্দৰৰ অভাৱৰ হেতু ধৰণী আজি লাঞ্ছিত। ধৰণী ৰক্ষাৰ হেতু পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে মই পৃথিৱীলৈ গৈ
মথুৰাধিপতি কংসৰ কাৰাগাৰত বসুৰ সংযোগে দৈৱকীৰ উদৰে কৃষ্ণ নাম লৈ জনম লভিম। তাৰ আগেয়ে কংসই মোৰ জ্যেষ্ঠ ভাতৃসকলক হত্যা কৰিব আৰু অষ্টমত স্থিতি ল'ম এই অনন্ত শক্তিয়ে। মোক নি বসুদেৱে থ'বগৈ নন্দৰ গৃহে আৰু এই কাৰ্য চলি থাকোঁতেই তুমি গৈ জনম ল'বা যশোদাৰ গৰ্ভত। মোক যশোদাৰ বুকুত থৈ তোমাক আনি অৰ্পণ কৰিব কংসক। কিন্তু জ্ঞানহীন কংসই তোমাক চিনি নাপাই হত্যাৰ মানসেৰে হ'ব উদ্যত আৰু এই অপৰাধতে তুমি তাৰ আয়ুষ্যি হৰণ কৰি অষ্টভুজা হৈ আকাশত পৰিচয় দিবা। আদেশ ললহীৰ পাতি, কিন্তু প্ৰভু মোৰ নাম থাকে যেন নৰ সমাজত, পূজে যেন সকলোৱে বিবিধ বিধানে। তথাস্তু। দুষ্ট কদমন শান্ত পালন কৰা কৰা নাৰায়ণ। নারায়ণ নারায়ণ নারায়ণ। আহা আহা দেৱৰ্ষি, আজি মোক তোমাৰ বিশেষ প্ৰয়োজন। জনাৰ্দন, তুমি অনন্ত অচ্যুত সদানন্দ পৰম ব্ৰহ্ম। এই কিংকৰ নাৰত কি কামৰ যোগ্য হম প্ৰভু? আদেশ কৰক। দেৱৰ্ষি, পাপৰ ভয় বব নোৱাৰি ধৰণী আজি যাব খোজে মহাৰসাতলে। বদ্ধন কৰি দৈত্য দানৱ সংহাৰ কৰি ধৰিত্ৰীৰ বোজাৰ ভাৰ লাঘৱ কৰিব। তাৰ পাছত ভক্তা গোপীসকলৰ মনৰ কামনা পূৰ্ণ কৰিম। শেষত কংসক বধি বসুদেৱ দৈৱকীৰ শৃংখল মোচন কৰি ভূভাৰ হৰণত সম্পূৰ্ণ নিযুক্ত হ'ম। মোৰ এই কাৰ্যসমূহৰ পৰিচালনাৰ ভাৰ তুমি ল'ব লাগিব দেৱৰ্ষি। দাসৰ প্ৰতি অপাৰ কৰোণা প্ৰভু। ধন্য নাৰদ ধন্য, যাৰ নিৰ্দেশত কৌটি কৌটি বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হয়। সেইহেন মহান প্ৰভুৰ আজ্ঞা এই কিংকৰ নাৰদৰ ওপৰত। ধন্য প্ৰভু ধন্য। আদেশ ললহীৰ পাতি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আৰু ধৰিত্ৰী যেতিয়াই পৃথিৱীত অন্যায় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'ব, তেতিয়াই মই গৈ জনম লভিম মনুষ্য আকাৰে। সাধু আৰু সত্যবাদীসকলক ৰক্ষা কৰিবৰ কাৰণে মই পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুগে যুগে আবিৰ্ভাৱ হ'ম। এতিয়া তোমালোক যোৱা, নিজ নিজ কাৰ্যত ব্ৰতী হোৱাগৈ। মই অনতিপলমে দৈৱকীৰ উদৰে জনম লৈ ধৰিত্ৰীৰ দুচকুৰ লোতকৰ ধাৰ মোচন কৰিম। জীব যত
রাম 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 মায়া যাম যে আশয় ঘুমতি যাই রাম মায়া যাবা যে আশয় ঘুমতি hello, 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 hello.